Hey guys, welcome to my AK Assamese blogger. আমি এতিয়া কপিলি মাজলৈ আছো আপোনাৰ যোৱা ভিডিঅ' দেখিছে আৰু এতিয়া আমি ভিতৰলৈ যাম আপোনালোকে চাই থাকিব ভিতৰলৈ যায় আপোনালোকে ভালকৈ ইয়াৰ দ্বিতীয় ভাগটো আপোনালোকক দেখুৱাই আছো তো গাইস আমি এতিয়া ভিতৰলৈ যাই আছো এয়া দেখিছে বাৰু এতিয়া আমি ভিতৰলৈ যাই আছো তো গাইস আমি এতিয়া ভিতৰৰ জাগালৈ আহি আছো আৰু এয়া চাও আমাৰ ফ্ৰেণ্ডবোৰ আগত গৈছে মই আৰু আমি তিনিটা ইউটিউবাৰে এতে পিছত ৰহি ললো আৰু এতিয়া আগত যাই আছো আমি অলপমান দূৰ আছে মাত্ৰ এয়া চাও প্ৰাকৃতিৰে ভৰা চেগুন শালৰ গছ আছে ইয়াত চাওক আপোনালোকে শাল চেগুনৰ গছ আছে এয়া চাও কি ধুনীয়া ভিউ তো গাইস এয়া পাহাৰৰ কি সুন্দৰ দৃশ্য এয়া চাওক কি সুন্দৰ দৃশ্য আৰু এতিয়া আগলৈ যাই আছো আমি তো গাইস ইয়াত চাইকেল বোৰ থৈ দিলো আমি একেলগে আমি আৰু নিখিল ভাই ৰাইড কৰি একদম ফুল মস্তি হৈছে একদম এক্সট্ৰিম লেভেল হৈছে অকিলক সাপোৰ্ট কৰক বিৰত লাগিছে একেবাৰে ফালাফালি আপোনালোকে বাইকে দি হাতকৈ চাইকেল লৈ আহিব শৰীৰৰ কাৰণে ভাল আৰু মগজুৰ কাৰণে ভাল জোছ মেইন আৰু এতিয়া আমি ইয়াৰ এক্সপ্ল'ৰ কৰি আছো এয়া চাওক আমি একেলগে বান্ধিছো চাৰিখন ৰক ৰাইডাৰ আৰু চাৰিখন নৰ্মেল চাইকেল এয়া চাওক পিকনিক প্লেচ ইয়াৰ এটা নদী ওচৰতে নদীটো আছে নদীটো আপোনালোকক দেখুৱাম অলপ পিছত প্ৰথমে আমি ওপৰলৈ যাই আছো পাহাৰৰ ওপৰলৈ চাই থাকিব নদীটো কি ধুনীয়া আৰু মোৰ ফ্ৰেণ্ডছবোৰ নদী বাৰীৰ ওচৰলৈ আহিছো মোৰ ফ্ৰেণ্ডবোৰ তাতে ফটো উঠি আছে ময়ো অলপমান ফটো চটো উঠি লওঁ আৰু ওপৰলৈ যাম তো গাইছ আমি এতিয়া ওপৰলৈ যাই আছো এতিয়া তো গাইছ কি ওখ জেগাত উঠিছো চাওক বৈদ্য ওখ জেগা অলপমান ভাগৰ লাগি গ'ল এইখিনি উঠোতে আৰু ওপৰলৈ আছে ইয়াত সময় ৰখিছো লগকেইটা আৰু ওপৰলৈ যাম কি সুন্দৰ ভিউ আমি দেখা নাছিলো কি সুন্দৰ ভিউ এয়া চাওক ইয়ালৈ আপোনাৰ আহিলে দেখা পাব কি সুন্দৰ ভিউ আৰু ওপৰলৈ যাম আৰু ভাল ভিউ দেখুৱাম আপোনালোকক তো গাইছ বৈদ্য ওখ জেগাখিনি আৰু ওপৰলৈ যাই আছো আমি নিখিল ভাই হাই গাইস আৰু এতিয়া ওপৰলৈ যাই আছো আমাৰ জোছ বেলেগ এক্সট্ৰিম লেভেল জোছ ইয়ো এয়া চাওক কি সুন্দৰ ভিউ ইয়াৰ পৰা আপোনালোকৰ পাহাৰৰ ওপৰৰ গাঁওখন আপোনালোকক দেখুওৱা আহিছো এয়া চাওক তো গাইছ আমাৰ আৰু লগ আহি গ'ল আমি মানে পাঁচটা আহিছো বাকী দিনা এটা নাহে সিহঁতে বোলে ভয় কৰে আৰু আহিব আমি এতিয়া অলপমান ইয়াত ৰেষ্ট লোৱাৰ পিছত আমি এতিয়া যাম তললৈ তেতিয়ালৈ আজি এইখিনি চাই থাকক গাঁওখন আমি দেখুৱাম আপোনালোকক তো গাইছ সেয়া চাওক গাঁও দূৰৰ পৰা দেখুৱাইছো ওচৰলৈ নাযাওঁ আৰু ভাগৰো লাগিছে আৰু ইচাৰি আমাৰ তললৈ যাই কিনে আৰু কিবা খাবও লাগিব এতিয়া আমি যাওঁ তো গাইছ আমি ফ্ৰেণ্ডবোৰৰ লগ পালো নিখিল ভাই মই এনাৰ্জি নাই কিবা খাব ইচ্ছা গৈছে তক নোখোৱাই আৰু নিখিলহঁতে ওপৰলৈ নেগাল আপোনাৰ আমি ইয়াত কি কৰিম নাজানো আৰু গাইছ আমি এতিয়া জংঘলৰ মাজেৰে যাই আছো আপোনালোকক দেখুৱাই আছো জংঘলৰ মাজেৰে প্ৰথমে তলৰ যিখিনি চাই ল'ম তাৰপিছত ইয়াত চাওক নিজৰা গাইছ ইয়াত এই কমল ভাইহঁতে গা ধুব নিখিল ভাই আৰু মই ভাই আমি গা নুধো আমি এতিয়া যাম মানে গা ধুব আমি ভিডিঅ' কৰি থাকিম তো গাইছ সিহঁতৰ গা ধোৱা হৈ গ'ল গাইছ মোৰ ফ্ৰেণ্ডবোৰ অহা নাই তলত আছে আৰু মই ইয়াত ওপৰলৈ আহিছো আৰু এতিয়া আমি প্ৰথমে কিবা খাব লাগিব খোৱাৰ পিছত আমি কি খাওঁ সেইটো নাজানো প্ৰথমে ফ্ৰেণ্ডবোৰ সুধি লওঁ তাৰপিছত আমি খাই লৈ উঠি আৰু যাম ঘৰত তো গাইছ নিখিল ভাই ওপৰলৈ আহিছে নিখিল ভাই আজি কি খাম মানে কি খাম মানে আমি ইয়াত খাব লাগিব আৰু পেটটো ভৰকে কিবা আমি ইয়াৰ পাৰা নাই তো গাইছ চাওক কিমান মানুহ
পিকনিক খাবলৈ কিমান আহিছে চাওক আপোনালোকে আৰু বহুত মানুহ আছে কিন্তু মই আপোনালোকে বেছি দুখা নাই মাত্ৰ অলপমান এটা ঠাই দুখাছো আৰু ইফালে যাই আছো তো গাইছ ইয়াৰ মানুহ চাওক আপোনালোকে আৰু ইয়াৰ পৰা আমি যাওঁ আৰু অলপ পিছত আমি মানে অলপ সময় পিছত আমি মানে কিবা কাম অলপমান আগত এতিয়া আমি যাওঁ তো গাইছ এতিয়া আহোঁতে গাড়ী নাছিলে এতিয়া চাওক আপোনালোকে তো গাইছ ইয়াত কিমান গাড়ী হৈছে দেখিছে আপোনালোকে ইয়াৰ পিছত এয়া মানে ইয়াত পিকনিক খাবলৈ বহুত মানুহ আহে আপোনালোকে আহিব পাৰে কি সুন্দৰ ঠাই তো গাইছ ইয়াত অলপ সময় ৰখিছোঁ ইয়াত মানে কিবা খাওঁ আমি তো গাইছ ইয়াত অলপমান খাই চাই ল'লোঁ এতিয়া আমি ঘৰলৈ যাই থাকোঁ আৰু আমি লাষ্টত আপোনালোকক লাষ্টখিনি দেখুৱাম আপোনালোকক ক'ত থাকোঁ তো গাইছ ফাইনেলি ৰাইড কমপ্লিট আৰু আমাৰ ফ্ৰেণ্ডবোৰ এয়া আমাৰ এয়া ৰাইডাৰবোৰ আৰু এতিয়া আমি ঘৰে ঘৰি যাম আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলৰ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ বাই বাই